নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম জব লাৰ্ণিঙলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ অসমৰ প্ৰথম। 1 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আছাম ট্ৰিবিউন। 2 নম্বৰ প্ৰশ্নটো হৈছে, বড়ো ভাষাৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চানচেয়াৰী বড়োলেণ্ড ইংগং। 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে দৈনিক বাতৰি। 4 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰুণোদয়। 5 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম ভাষাতত্ত্বৰ ডক্টৰেট কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ বাণীকান্ত কাকতি। 6 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথমগৰাকী স্নাতক ডিগ্ৰীধাৰী ব্যক্তি কোন? ইয়াৰ উত্তৰ হৈছে অমলপ্ৰভা দাস। 7 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা স্নাতক কোন? ইয়াৰ উত্তৰটো হৈছে সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা। অসমৰ প্ৰথমগৰাকী ICS পাছ কৰা ব্যক্তি কোন? ইয়াৰ উত্তৰ হৈছে আনন্দৰাম বৰুৱা। প্ৰশ্ন নম্বৰ 9, কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ডক্টৰ ধ্ৰুৱজ্যোতি শইকীয়া। 10 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ আগবঢ়াই দিছোঁ। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আমি আপোনালোকৰ বাবে আগলৈও এনেদৰে প্ৰশ্ন উত্তৰসমূহ লৈ আহি থাকিম। গতিকে বন্ধু বান্ধৱীসকল, যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।